অন্যতম বাৰ্থডে সেলিব্রেশন করেছে বিটিসি কোম্পানি কি ক'ব? হয়, আজি আমাৰ অসমৰ হাৰ্টথ্ৰব হিয়াৰ আমঠুৰ জুবিন গাৰ্গ তেখেতৰ 53তম জন্মদিৱস। এই উপলক্ষে আজি আমাৰ বিটিচি চৰকাৰে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত আজি ইয়াত 53তম যে তেখেতৰ জন্মদিৱস পালন কৰা হৈছে। ইতিমধ্যে ৰাতিপুৱা কাৰ্যসূচী হৈ গৈছে। জুবিনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ ইতিমধ্যে আমাৰ মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত হৈ গ'ল। দ্বিতীয় কাৰ্যসূচী আছিলে ব্লাড ডনেট কৰা। ইতিমধ্যে হাগ্ৰামা মহিলাই ডাঙৰীয়াই অপেনিং কৰিছে, তেখেতে ব্লাড ডনেট কৰিছে চিলড্ৰেনছবিলাকৰ কাৰণে। তৃতীয় কাৰ্যসূচী আছিলে জুবিন গাৰ্গৰ যিটো ষ্টেচু বনাব, ইয়াৰে আধাৰশিলা স্থাপন ইতিমধ্যে হৈ গ'ল। চতুৰ্থ কাৰ্যসূচী আছিলে বৃক্ষৰোপণ, নাহৰ গছ। আজি জুবিন গাৰ্গ 53তম জন্মদিৱস উপলক্ষে 53টা গছৰ পুলি, নাহৰ গছৰ পুলি অলৰেডি হাগ্ৰামা মহিলাই ডাঙৰীয়াই প্ৰথম ৰুইছে। তাৰপিছত বিটিচিৰ EM MCLA, আমাৰ অসমৰ মন্ত্ৰী MLA সকল MCLA সকলে আজি এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছত আজি 4টা বজাত আমাৰ 2টা বজাত ইয়াতে হেৰি হ'ব, নহয় ইয়াত হ'ব বন্তি প্ৰজ্বলন, 53টা বন্তি প্ৰজ্বলন হ'ব। তাৰপিছত আমাৰ অতিথি আহিব, চিফ গেষ্ট। তাৰপিছত 4টা বজাত মায়াবিনী যিটো গান, এইটো বড়ো ভাৰ্চনত প্ৰথমবাৰৰ বাবে গিনিছ ৰেকৰ্ড কৰিবৰ কাৰণে 25,000 ইয়াত ছিংগাৰ্ছে আমাৰ বড়ো ভাষাত মায়াবিনী এই গীতখন পৰিৱেশন কৰিব। তাৰপিছত 5টা বজাত আজিৰ এই কাৰ্যসূচী সমাপ্ত হ'ব। হাগ্ৰামা ছাৰে কৈছে যে আপোনাৰ যিটো জিলাৰ তামোলপুৰৰ যিটো জুবিন গাৰ্গে পুৰা স্কুলখন ভালদৰে সজাইব বা তাতে যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব তাতে বনাব। ছাৰে যিটো কৈছে এইটোৱে কৰে, গতিকে এইটো কাৰ্যকৰী হ'ব। থেংক ইউ।